ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ তথা আজিৰ পবিত্ৰ সভাৰ সভাপতি মহোদয়, ডেকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, আপোনালৈ সেৱা নিবেদন কৰিছোঁ। আৰু এই হৰি মন্দিৰত ভাওনাথলীত উপবিষ্ট হোৱা সমস্তজনলৈ মই মোৰ হিয়া ভৰা সেৱা আগবঢ়াইছোঁ। উপৰোক্ত বক্তা এগৰাকীয়ে ব্যক্ত কৰিলে স্বনামধন্য যে মাজুলীলৈ যদি তেখেতৰ ছাত্ৰ ছাত্ৰীসকলে কৈছিল যে আমি যদি মাজুলীলৈ নগ'লোহেঁতেন আমি হয়তো বহুত বস্তু হেৰুৱালোহেঁতেন। আৰু তেখেতেও ব্যক্তিগতভাৱে বিভিন্ন সময়ত 3বাৰকৈ মাজুলী দৰ্শন কৰিছে আৰু তেখেত কৃতধন্য হৈছে। মাজুলীবাসী হিচাপে তেখেতক সেয়েহে আমি অৱগত কৰোঁ। সেইকাৰণেই হয়তো শদিয়াৰ পৰা ধুবুৰীলৈকে এই বিস্তৃত ভূখণ্ড থকা স্বত্বেও শংকৰদেৱ মাধৱদেৱ গুৰু দুজনা এই মাজুলী ভূখণ্ডতেই মিলন ঘটিছিল। সেয়া আছিল মণিকাঞ্চন সংযোগ। আৰু আজি আমি সমস্তজনে এই মণিকাঞ্চন সংযোগৰ পবিত্ৰ ভূমিত থিয় হৈ আমি তেখেতক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু পৰম পিতা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে গুৰু দুজনাৰ আদৰ্শৰে যাতে আমি অনুপ্ৰাণিত হওঁ আৰু এই অবিচাৰ ঠগ প্ৰবঞ্চনা মাৰি মৰকৰ এই সময়টোত, এই ধামখুমীয়াটোত গুৰুজনাৰ আদৰ্শৰে যাতে আমি অনুপ্ৰাণিত হৈ আগুৱাই যাব পাৰোঁ। আৰু সেই সোণালী পথটো অংকন কৰি দিয়া, সেই সোণালী পথটো সুন্দৰভাৱে জনসমাজৰ মাজলৈ আগবঢ়াই দিয়া পুৰুষা পুৰুষ স্বনামধন্য শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আমি শতভাৰ সেৱা নিবেদন কৰিছোঁ। তেখেতৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈছোঁ। নাট্যশাস্ত্ৰই কৈছে যি শুদ্ধ চিত্তে নৃত্য গীত নাট বাদ্য কৰে তেওঁৰ বোলে 100 বছৰৰ পাপ মোচন হয়। ভাগৱতে কৈছে ধৰ্ম অৰ্থ কামমোক্ষ কীৰ্তনতে পায়, কলি সম শ্ৰেষ্ঠ ধৰ্ম নাই নাই নাই। কলিত যদি নাম উচ্চাৰণ কৰিলেই, পবিত্ৰ ঈশ্বৰৰ নাম উচ্চাৰণ কৰিলেই যদি মুক্তি পায়, তেতিয়াহ'লে যাগ যজ্ঞ কৰা, তীৰ্থব্ৰত সাধনা কৰাৰ আমাৰ কোনো অৰ্থ নাই। আমি এই পবিত্ৰ ৰংগমঞ্চত মুক্তিৰ বিধান কিয় নাপাম? আজিৰ পৰা আৰম্ভ হ'ব কমেও 20খনতকৈও অধিক ভাওনা। উদ্ধৱ পৰম পুৰুষ শ্ৰীকৃষ্ণদেৱে বৈকুণ্ঠ প্ৰয়াণৰ সময়ত কৈছে যে উদ্ধৱ, মই এতিয়া বৈকুণ্ঠলৈ যাওঁ, তুমি কিন্তু যাব নালাগে, তুমি থাকা, এই পবিত্ৰ ভাৰতবৰ্ষত তুমি থাকি যোৱা। আৰু শুনা, মূল যশ গায়া যিটো কৰে গীত নৃত্য, নাহি তাৰ শংকা সিটো ভৈল কৃত্য কৃত্য। যে এই কলিত এই ভাৰত ভূমিত থকা মানুহখিনি, এই জীৱখিনি 84 লক্ষ যোনি অতিক্ৰম কৰি মুক্তিৰ বাট বিচাৰি নাপায়। তেওঁলোকে কলিযুগত মুক্তিৰ বাট বিচাৰি পাব যিখিনি মানুহে মই কৰি যোৱা লীলাবিলাক নৃত্যৰ যোগেদি, গীতৰ যোগেদি, বাদ্যৰ যোগেদি অনুশীলন কৰিব। তেনে নৃত্য গীত নাট বাদ্যৰ সমাহাৰ এই ভাওনা সমাৰোহ। এই ভাওনাৰ যোগেদি আমি ভক্তি মুক্তি দুয়োটাই লাভ কৰিবলৈ সমৰ্থ হওঁ। মই সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক নিবেদন কৰি এটা কথা ক'ব বিচাৰিছোঁ। এই ভাওনা ভক্তি মুক্তিৰ যি প্ৰশস্ত পথ হিচাপে মুকলি হৈছে, ভাওনাৰ সমাৰোহ যি ধৰণে ব্যাপক ৰূপত বিস্তাৰিত হৈছে, উদীয়মান যুৱ প্ৰজন্মক যাক আমি হিংসা দেশ কলুষতাত তেওঁলোক লিপ্ত হৈছে বুলি আমি আঁতৰাই ৰাখিব বিচাৰোঁ, সততে সমালোচনা কৰোঁ। এই মাঘ মাহৰ ইমান হাৰ কপোৱা জাগত তেওঁলোকে অভিনয় কৰিব, উদংগাৰে তেওঁলোকে অভিনয় কৰিব, পৰমপুৰুষ ভগৱানৰ লীলা কীৰ্তন কৰিব। তেওঁলোকক আমি সদায় সমালোচনাই কৰিমনে? আপোনালোকে ভাওনাৰ বিচাৰকসকলক আক্ৰমণ কৰা দেখিলে আপোনালোক আচৰিত হ'ব। সেইজন বিচাৰকক কোনে মাতিছিল, আমুকটো ভুলকৈ বিচাৰ কৰি থৈ গ'ল। সেইজনে কি গীত গাইছে, এইটো গীত ভাওনাৰ পৰম্পৰাত নপৰে। সেইটো কি অভিনয় কৰিছে, ভাওনা পৰম্পৰাত নপৰে।
তেতিয়াহ'লে আমাৰ ভাৱৰীয়াসকল কোন পথেৰে যাব এতিয়া? আমি যদি তেওঁলোকক শুদ্ধ পথটো বিচাৰি নিদি কেৱল সমালোচনাই কৰি থাকোঁ, তেতিয়াহ'লে ফলটো এইটোৱে হ'ব লাগে নেকি যে উদীয়মান যুৱ প্ৰজন্মটো ভাওনা সংস্কৃতিৰ পৰা আঁতৰি গুচি যাওক? সেইটো আমাৰ কাম্য হ'ব নেকি? গতিকে মই ভাবোঁ শ্ৰদ্ধাৰ প্ৰভু ঈশ্বৰৰ নেতৃত্বত য'ত আমাৰ ভাৱৰীয়াসকল, য'ত আমাৰ যুৱ প্ৰজন্মটো ডেকা শক্তিটো উজুতি খাইছে, ভাওনাৰ নামত যদি ক'ৰবাত বিকৃতি ঘটিছে, ভাওনাৰ নামত যদি ক'ৰবাত ত্ৰুটি বিচ্যুতি ঘটিছে, আমি কিয় তেওঁলোকক শুধৰাই দিব নোৱাৰোঁ? ক'ত আমাৰ দৈন্যতা আছে? মই ভাবোঁ আমাৰ দৈন্যতা নাই। আমাক লাগিব পাৰস্পৰিক সহযোগিতা, বুজাবুজি আৰু ইটো পৰম্পৰাই সিটো পৰম্পৰাৰ প্ৰতি আমাৰ শ্ৰদ্ধাশীল মনোবৃত্তি। মই ভাবোঁ এই ভাওনা সংস্কৃতিতেই সেই শুভাৰম্ভ ঘটক। 21 তাৰিখে খুব সম্ভৱ এখন ইয়াত ভাওনা সম্পৰ্কীয় আলোচনা চক্ৰ দিছে মাজুলী মহাবিদ্যালয়ৰ নেতৃত্বত। খুব ভাল লাগিছে। আৰু সেই আলোচনা চক্ৰখন মই ভাবোঁ এটা বিস্ফোৰণৰ সময়ত জন্ম হ'ব ধৰিছে। এটা অৰাজকতালৈ যাব ধৰা নিচিনা এটা প্ৰৱণতা আমাৰ সমাজত মানে বৃদ্ধি পাইছে। আপোনালোকে চাব, ভাওনা এখন ধুনীয়াকৈ পৰিচালনা হৈ যাব, এটা ভাওনা সমাৰোহ হৈ যাব। বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ পাছত যেতিয়া কোনোবা দলে বিতুষ্ট হ'ব, কোনোবা দল যেতিয়া উপকৃত নহ'ব, পুৰস্কাৰ নাপাব, আজিকালি আঙুলি টিপিলেই ফেচবুক ওলাই আহে ইমান অশ্লীল ভাষাৰে, ইমান কটু সমালোচনা কৰা দেখিবলৈ পোৱা যায়, যাৰ যোগেদি উদ্যোক্তাসকল বিমূৰত কৰে, যাৰ যোগেদি উঠি অহা যুৱ প্ৰজন্মটো বিপথে পৰিচালিত হয়। নালাগে আৰু গুৰু সংস্কৃতি নকৰোঁ, ভাওনাও নকৰোঁ, আমি আঁতৰি আহোঁ, গালি খাবলৈও নাই। সেইটো হ'ব পাৰে নেকি? সেইটো সম্ভৱ নেকি? আমি মানুহখিনি জীয়াই থাকোঁতে নতুন প্ৰজন্মটোক আমি বাট দেখাব লাগিব। মই ভাবোঁ 21 তাৰিখৰ এই যিখন ছেমিনাৰ হ'ব, তাতেই আমাৰ সেই মৰমৰ উঠি অহা প্ৰজন্মটোৱে ক'তনো উজুতি খাইছে, তেওঁলোককনো কিয় ইমান সমালোচনা কৰিছে, তেওঁলোক সমালোচনাৰ পাত্ৰ হোৱাৰ কেৰমটো ক'ত আমি বিচাৰি চাওঁ। আমি ভাবোঁ মণিকাঞ্চন সংযোগে পঞ্চদশ শতিকাৰ সেই গুৰুজনাৰ মিলন ঐতিহ্য এইখন ৰংগমঞ্চে এটা খোৱা বুলি তুলি আদৰি ল'ব, আগুৱাই যোৱাত সাহসিকতাৰে সাহস যোগাব। ইয়াকে কামনা কৰি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতক শক্তি দিয়ক, ভক্তি দিয়ক, আগুৱাই যোৱাৰ সাহস দিয়ক, আৰু তেখেতৰ নেতৃত্বত আমি আগুৱাই যাওঁ। এই ৰংগমঞ্চত আহিব লগা অসম ভাওনা সমাৰোহ 2026 সফল হওক, ইয়াকে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ।